ওয়েলকাম টু মাই চেনেল বাদামছ ৱৰ্ল্ড। মই কাজুৱে আপোনালোক সকলোকে বাদামছ ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজি গণেশ চতুৰ্থী, সেই উপলক্ষে মই মাটিৰে এভাগ মূৰ্তি বনাইছিলোঁ আৰু আজি হৈ উঠিলে। এতিয়া সেই মূৰ্তিভাগ মন্দিৰত থৈ এভাগ শৰাই দিছোঁ, দুই এপাহ ফুল দিছোঁ। আহকচোন।
শেষত আহি সন্ধিয়া হ'ল। মায়ে শৰাইখন ভাঙিলে। কেনেকৈ ভাঙিলে আমি চাওঁ আহক। ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।